নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি সাংঘাতিক ৰ'দ, সেয়েহে চশমা পিন্ধি পথাৰৰ মাজলৈ আহিছোঁ। আপোনালোকে দেখি নাহাঁহিব আৰু বহুত ৰ'দ, সেইবাবে চশমাযোৰ পিন্ধি লৈছোঁ। বাৰু যি কি নহওক, মৰমৰ বন্ধু বান্ধৱীসকল, যিসকলে নৃত্য কৰি ভাল পায় সেইসকলৰ বাবে আজি কথাটো কৈছোঁ। মই এই কথা কেইটামান ক'ম, আপোনালোকে বাৰু শুনিবচোন, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। যে নৃত্য কৰিলে প্ৰথমে মন কৰিবলগীয়া কথাটোৱে হৈছে যে মুখৰ হাঁহিটো। আমি যদি নৃত্য কৰি ভাল পাওঁ, নৃত্য কৰিলেই নহ'ব। আচলতে নৃত্য সেই বস্তুটো দৰ্শকৰ বাবে আকৰ্ষিত কৰি তুলিবৰ বাবে আমি প্ৰথমেই মন কৰিবলগীয়া কথাটো হৈছে মুখৰ হাঁহিটো। যদি আমি হাঁহি হাঁহি নৃত্যটি কৰোঁ, তেতিয়াহ'লে সেই নৃত্যটিয়ে দৰ্শকৰ মন অতি সহজে আকৰ্ষিত কৰিব বুলি মোৰ বিশ্বাস। আৰু লগতে মন কৰিবলগীয়া আৰু দ্বিতীয় কথাটো হৈছে যে হৃদয়ৰ পৰা কৰিব লাগিব। যদি আমি যিটি গীততে নৃত্য কৰিছোঁ, সেই প্ৰতিভাখিনি আমি মানুহৰ আগত দেখাওঁতে আমি হৃদয়ৰ পৰা অনুভৱেৰে বাহিৰত দেখাব পৰাকৈ প্ৰস্তুত কৰিব লাগিব। যদি মানুহৰ আগত হৃদয়েৰে অনুভৱ কৰি সেই বস্তুখিনি দেখাওঁ, তেতিয়া মোৰ অনুভৱ হয় যিসকলে উপভোগ কৰিব আপোনাৰ নৃত্যটি, সেইসকলেও অতি বেছি ভাল পাব আৰু লগতে আপোনাৰো নৃত্যটি কৰি এটা আমোদ পোৱা যাব। বন্ধু বান্ধৱীসকল, কথাকেইটা মন কৰিব বুলি মোৰ অনুভৱ হয়। ময়ো নৃত্যশিল্পী নহয়, আচলতে নৃত্য কৰি ভাল পাওঁ। গতিকে সেয়েহে আপোনালোকক ক'লোঁ যে এইকেইটা কথা ময়ো মন কৰোঁ, আৰু গতিকে আপোনালোকে মন কৰিব বুলি মই আশা ৰাখিলোঁ। মই নৃত্যশিল্পী নহয়, নৃত্য কৰি ভাল পোৱা এজন সাধাৰণ ল'ৰা। আৰু আমাৰ জীৱনত এনেকুৱা হয়, আচলতে বহুতো এনেকুৱা ধৰণৰ প্ৰতিভা আছে যিসকলে ঘৰুৱা পৰিৱেশৰ বাবেই হওক, বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ বাবেই হওক, সুযোগবোৰ নাপায় আচলতে জীৱনত। বিভিন্ন ধৰণৰ কামবোৰ কৰি যাবলৈ বিচাৰে, নৃত্যৰ জৰিয়তেই হওক, নাটকৰ জৰিয়তেই হওক বা সংগীতৰ জৰিয়তেই হওক, কিন্তু সকলোৱে এই সুবিধাবোৰ নাপায় আৰু তেওঁলোকৰ মনৰ আশাবোৰ আচলতে ৰৈ যায়। সেয়েহে মই ভাবোঁ আৰু তেওঁলোকৰ কাৰণে মই ক'ব বিচাৰোঁ যে নৃত্য, নাটক বা গীত এইবোৰ আচলতে কোনো প্ৰতিযোগিতা নহয়। এইবোৰ আমি কৰি মনৰ এটা শান্তি পাব পৰা বস্তু, মানসিক শান্তি পাওঁ এইবোৰ কৰিলে। সেয়েহে যদি আপুনি নৃত্য কৰি ভাল পায়, তেতিয়াহ'লে কোনো প্ৰতিযোগিতাত ভাগ ল'ব পৰা নাই, সেইটো ডাঙৰ কথা নহয়। আচলতে সেইখিনি কৰি মানসিক শান্তি পাব পৰাটোৱেই যথেষ্ট ডাঙৰ কথা। মৰমৰ বন্ধু বান্ধৱীসকল, নৃত্য, গীত, নাটক এইবোৰ আচলতে কোনো ধৰণৰ প্ৰতিযোগিতা বুলি মই নাভাবোঁ। এইবোৰে মানুহক মানসিক শান্তি দিয়ে। যদি আপুনি নৃত্য কৰি ভাল পাইছে, যদি গীত গাই ভাল পাইছে, যদি নাটক কৰি ভাল পাইছে, এইবোৰে মানুহক আচলতে মানসিক শান্তি দিয়ে। কাৰোবাৰ ঘৰুৱা পৰিৱেশ পৰিস্থিতিৰ কাৰণেই হওক, বিভিন্ন ধৰণৰ পৰিৱেশৰ বাবেই হওক, মনৰ আশাবোৰ আচলতে জীৱনত কেতিয়াবা ৰৈ যায়। কিন্তু মই ভাবোঁ সেইবোৰ ৰৈ যাবলগীয়া প্ৰতিভা নহয়। আচলতে হয়তো আপুনি কোনো অনুষ্ঠান কৰিব পৰা নাই বা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা নাই, কিন্তু মোৰ দৃষ্টিভংগীৰে যদি মই ভাবোঁ সেইবোৰ আপুনি ঘৰতে কৰিও মানসিক শান্তি লাভ কৰিব পাৰে। গতিকে মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজতো যদি এনেকুৱা আছে যিসকলে নৃত্য, গীত, নাটক কৰি ভাল পাইছিল, কিন্তু বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ কাৰণে সেইবোৰৰ পৰা আঁতৰত থাকিব লগা হৈছে, গতিকে তেওঁলোকৰ কাৰণে মই কওঁ যে নৃত্য, গীত, অভিনয় এইবোৰ কোনো প্ৰতিযোগিতা নহয়। গতিকে এইবোৰে যদি মানুহক মানসিক শান্তি দিব পাৰে, আপোনাক জীয়াই থকাৰ প্ৰেৰণা দিব পাৰে, তেতিয়াহ'লে এইবোৰ কেতিয়াও এৰি নিদিব, এইবোৰ সদায় কৰি যাওক। আৰু বন্ধু বান্ধৱীসকল, শেষত পুনৰবাৰ মই কৈছোঁ যে ময়ো কোনো ধৰণৰ নৃত্যশিল্পী নহয়, নৃত্য, গীত, নাটক এইবোৰ কৰি ভাল পোৱা এজন সাধাৰণ ল'ৰা। সেয়েহে আপোনালোককো মোৰ মনৰ অনুভৱখিনি জনাইছোঁ। এই অনুভৱখিনি যাতে পৰামৰ্শ বুলি আপোনালোকে বিবেচনা নকৰে, সেইটো মোৰ ফালৰ পৰা সাধাৰণ অনুৰোধ। আৰু আপোনালোকৰ খবৰবোৰ কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে আজিলৈ আহিছোঁ। সকলোৱে সুস্থ থাকক। ধন্যবাদ।